ৰাতিপুৱা 6:30 বাজি পাৰ হৈছে 7টা বাজিব মোৰ ট্ৰেইন আছে 7:20 আজি মই ৰিটাৰ্ণ যাম ৰঙিয়ালে প্ৰায় এমাহে থাকিলো ঘৰত সো আজি বেক টু হোষ্টেল যাম মই সো আজি ব্লগটো চাই থাকিব মই কি কৰো ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো সো এতিয়া মই ৰেডি হলো চাহ কাপ খাও তাৰ পিছত যাম ষ্টেচনটো আমাৰ অকমান দূৰ আছে ঘৰপা প্ৰায় মানে যেহেতু ফ্লাইওভাৰখন বনাই আছে হেহে লাগি যায় অকমান সময় হেহেতে যাম 7টা আগতে যাম 6:50 মিনিট ওলাই দিম ঘৰৰ পৰা या स्टेशन आহি মই পালো তাৰ পিছত টিকেট কাটি এতিয়া বহি ললো ট্ৰেইনত আৰু বহু দিনৰ মূৰত যেহেতু যাম হোষ্টেল অলপ মনটো বেয়াও লাগিছে কিন্তু উপায় নাই যাবতো লাগিবই পিছে এতিয়া গৈ আছো আৰু প্ৰায় 16টা মান ষ্টেচন পাৰ হৈ ৰঙিয়া পাওঁগে সো অকলে গলে অকমান আমনিও লাগে হেহে কিতাপখনকে খুলি ললো যেহেতু মোৰ অলপমান পঢ়িব আছিলে শেষ হোৱা নাই পঢ়ি সো এনেকৈ গৈ আছো আৰু নামিলো ষ্টেচনত এতিয়া ৰঙিয়া পালোহি এতিয়া যাওঁ টমটম ধৰো যাওঁ হোষ্টেললৈকে ফাইনেলি হোষ্টেল আহি পালোহি এমাহৰ পাছত এইখনে হৈছে আমাৰ কলেজ আৰু লগতে হোষ্টেল আহি পালো আমাৰ মানুহবোৰে পঢ়ি আছে মোৰ দেখি মাথাটো ঘূৰাইছে ইমান মানে কিয় দুপৰীয়া এটা 12:30 বাজিছে পুৰা লিখি আছে নিজৰ কাম কৰি আছে মোৰ ৰুমৰ অৱস্থা নাই ওৱাও এই ৰুমৰ অৱস্থা আহি পালো ৰুমৰ অৱস্থা এতিয়া এইখিনি চফা কৰোঁতে মোৰ 12 বাজি যাব কি কৰো বেডছিটো ধুব লাগিছিলে তুলিও ৰ'দত দিব লাগিব ৰুমটো প্ৰথমতে চফা কৰো মকৰা জাল দেখোন অৱস্থা নাই সো এতিয়া মই ফ্ৰেছ হৈ লওঁ ৰুম চফা কৰো তাৰ পাছতহে ফ্ৰেছ হৈ মেলি ভাত পানী খাওঁ হেয়া চফা কৰি উঠিছো মকৰা জালবিলাক এৰালো তাৰ পিছত তুলি ৰ'দত দিছো বাহিৰত এতিয়া মই ৰুমটো সাৰি আছো তাৰ পিছত মুছিম কাম কমপ্লিট কৰি এটা ভাত খাই ললো তাৰ পিছত আকৌ সন্ধিয়া শিখা আহিলে আমাৰ ৰুমত আমি আইসক্ৰীম খালো গোটেই কিজনে তাৰ পিছত এয়া মোৰ বাৰ্থডে গিফ্ট দিলে বাৰ্থডে পিছে মোৰ 13 তাৰিখে গ'ল এয়া মোৰ ৰুমমেটে দিলে এটা ফ্ৰক আৰু লগতে শিখাই দিলে এটা লিপষ্টিক দুটা গিফটে বহুত বেছি ভাল লাগিলে আৰু এয়া নেক্সট ডে হেল্ল এভৰিৱান এতিয়া আমি কিজনী ওলাইছো এফালে যাবলে মানে লং টাইম আমি হোষ্টেল আহিলো কালি তাৰ পিছত আজি আমাৰ সিনিয়ৰ বা এজনী আমাতকে এবছৰ সিনিয়ৰ বা আমাৰ সিনিয়ৰ এবছৰ ন আমাৰ সিনিয়ৰ বয়সত সৰু মুতকে হয় নেকি
মধুস্মিতা বাৰ ঘৰত মানে আমাতকৈ এক বেচ ডাঙৰ এতিয়া ওলালে বাৰ ঘৰলৈ ভাত খোৱাকৈ মাতিছে চ' আমি এতিয়া ৰেডি হৈছোঁ আমাৰ আৰু এজনী বিউটিফুল গাৰ্ল আহি গৈছে আৰু এজনী একো ভাল নাই দেখি এনে কৈছে আৰু এজনী আহিয়ে পোৱা নাই এতিয়ালৈকে চ' সেইজনী সদায় ক'ব দিয়া আকৌ তেতিয়াহে ব্লগৰ গম পাব ন সেইজনী সদায় লেট তাই মানে একদম আমাৰ গ্ৰুপৰ চবতকৈ লেজি গাৰ্ল ফুডটো লগাবলৈ যাওঁ বুলি ক'লে গ'ল বাৰু তাই বনাইছে সেইটোৱে নাজানো আৰু এয়া চাওক মই ৰাজস্থানী কি কৰিছো ৰাজস্থানী নে অঁ ৰাজস্থানী নিচিনাই এইটো দীপিকাৰ হয় বাৰু আমি চবেই এনেও কাৰ কাপোৰ গম নাপায় যি টি পিন্ধো এটা কথা আপোনালোকে ক'বচোন বেলেগৰ কাপোৰ পিন্ধি খুব ভাল লাগে আৰু বেলেগৰ কাপোৰে মানে নিজৰ যিমানে নাথাকক কিয় বেলেগৰ কাপোৰ সদায়ে বেছি ভাল লাগে হোষ্টেলত থকা ছোৱালীৰ কাৰণেতো এতিয়া একদম কমন আৰু মানে ইজনে সিজনী কাপোৰ পিন্ধাটো চব তাৰপিছতে এতিয়া আমি ৰেডি হ'লোঁ আজি দেখাই থাকিম নলবাৰীলৈ যাম এই আমাৰ আগলি গল্প নহয় আগতে একদম মানে হেৰি হঠাৎ হৈছে প্লেনিং মধুস্মিতা বাৰ ঘৰত মাতিছে হোষ্টেলৰ কেইটাই যায় আছে এয়া আমি নলবাৰী চেণ্টাৰ আহি পালোঁ তাৰপিছতে বাৰ ঘৰলৈ গৈ আছোঁ অকণমান সোমাব লাগে এয়া হৈছে নলবাৰী হৰি মন্দিৰ এইফালে পিছে মই আগতেও আহিছোঁ পিছে খুব বেছি ভাল লাগে এইফালে আহি আৰু এয়া গাঁৱৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ বা আহিলে আগবঢ়াবলৈ বাৰ ঘৰত আহি প্ৰথমে চাহ খাই ল'লোঁ চাহৰ লগত ঢেৰ কিবা কিবি দিছিলে লগতে বহুত দিনৰ পিছত লগ পালোঁ যিহেতু বহুত কথা পাতিলোঁ পিছে বা আমাৰ পূৰা ফ্ৰেণ্ডৰ নিচিনাই পূৰা ফ্ৰী আমি তাৰপিছতে বাহঁতৰ ঘৰৰ পিছফালে গ'লোঁ ইমানেই ধুনীয়া নহয় পৰিৱেশটো আমি গ'লোঁ ইফালে খুব বেছি ভাল লাগিলে এনেকুৱা পৰিৱেশত আচলতে খুব ভাল লাগে আৰু লগতে আমি ভিডিঅ'জ কৰিলোঁ ফটোজ উঠিলোঁ শ্বুটিং চলি আছে দেই গাইজ শ্বুটিং চলি আছে ৰিলছৰ আমি এতিয়া গৈ আছোঁ আকৌ পথাৰৰ পিনে আহিছিলোঁ ফটো চটো উঠি পেলাই বহুত ধুনীয়া ভিউটো চ' ৰিল কেইটামান বনালোঁ ফটো উঠিলোঁ এতিয়া আকৌ গৈ আছোঁ আমি আৰু আছে আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ আৰু আণ্টিয়ে ইমান মৰমেৰে সকলোবোৰ বনাইছে আৰু বহুত বেছি টেষ্টি লাগিলে আৰু প্ৰায়ভাগ বস্তু মানে ঘৰুৱা হয় সেইকাৰণে টেষ্টি বেছি লাগিছে আৰু লগতে ইমান বেছি আদৰ কৰিলে সেয়েহে বহুত ভাল লাগিলে আহি এতিয়া আমি আকৌ হোষ্টেললৈ ৰিটাৰ্ণ হৈ আছোঁ চ' আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব নেক্সট আকৌ এটা ব্লগৰ সৈতে আকৌ লগ পাম